Hello everyone, to finally I am back. মই যেতিয়াৰ পৰা ইউটিউব বনাব লৈছো তেতিয়াৰ পৰা ভাবি থাকো কি বনাম কিবা কিবি ভিডিঅ' বনাব মন যায়। তো মই এতিয়া অফিসত আছো, অফিসৰ পৰা যাব ওলাইছো। তো যাওঁতে মই যোৱাকালি দেখিলো, তো আপোনালোককো মই দেখাম কি দেখিছো এতিয়া নকওঁ, যেতিয়া দেখাম। বাট ভাল লাগিছে যি দেখিছো, আপোনালোকো যাওঁতে দেখাই কেনে লৈ যাম। তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। ৱেলকাম বেক টু মাই নিউ ব্লগ। এইফালে মোৰ চিমেশ্বৰী আছে। চাই থাকক ভিডিঅ'টো। আহিম বুলি এইফালে চাওক, দেখিছে বৰিপাৰা নতুন ফুটব্ৰিজখন। তো যোৱাকালি দেখিছিলোঁ, ইয়াতে আমাৰ মৰমৰ মামাই উদ্ঘাটন কৰিছে। কালি বহুত বেছি ধুনীয়া লাগি আছিল, আজিও লাগিব অলপ পিছত, এতিয়া লাইটবিলাক দিয়া নাই। এইফালে আছে মোৰ লগত ধৰিত্ৰী, মোৰ অফিচৰে একেলগে কাম কৰা দাদাৰ চিষ্টাৰ, মোৰ চিষ্টাৰ কম ভাল ফ্ৰেণ্ড। আমি এতিয়া ওপৰত যাম। মামা আছে মৰমৰ আমাৰ, এইফালে বৰিপাৰা, এইফালে আছে আদাবাৰী। আগত আৰু এখন ব্ৰিজ আছে, ব্ৰিজ সেইখনতো সোমাম। এইফালে আছে দাদা আৰু চিষ্টাৰ। খালি গধূলি কৰিছে কাৰণে আজি মানুহ চবে ফটো উঠিব আহিছে, চাব আহিছে। এইফালে আছে এস্কেলেটৰ, বাপৰে এস্কেলেটৰ মানুহ লাইন লাগিছে একেবাৰে। লাইটবিলাক জ্বলাই দিয়াই বহুত ভাল লগা হৈছে। চাওক পিছফালৰ বেকগ্ৰাউণ্ড ইমান ধুনীয়া। এইফালে ফটো ছেশ্যন চলি আছে, এইটোতো থাকিবই চবৰে লগত। এইফালে চাওক ফাৰ্ষ্ট টাইম হ'লে বহুতেও ভয় খায়। এইবাৰ আমি নেক্সট যাম আদাবাৰীখন চাই ল'ম। তাতেও যোৱাকালি মামাই আমি উদ্ঘাটন কৰিছোঁ, বহুত মানুহ। এইখন এস্কেলেটাৰ বন্ধ হৈ আছে। যোৱাকালি বহুত বেছি ধুনীয়া লাগিছিল, জাপি গামোচা ধুনীয়াকৈ লগাইছিলে। আজি নাই, এইবিলাক খুলি দিলে। তো একেই ব্ৰিজ হয়, বৰিপাৰাৰখন আৰু এইখন একেই হয়। আপোনাক এইখন আৰু ওপৰত গৈ দেখাই নাথাকোঁ। তো এইটো চিম্পল ব্লগ আছিল। মই কালি আহোঁতে দেখিছোঁ ধুনীয়াকৈ সজাই আছে, তো ভাবিলোঁ আজি আপোনালোকক দেখাওঁ। বাট ডেক'ৰেশ্যনবিলাক গুচাই দিলে। যিয়ে নহওক চিম্পল ব্লগ এটা। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।